এই মহিলাগৰাকী ঘৰলৈ গুচি আহিল। আচলতে এইবোৰ আমাৰ সমাজত চলি থকা কিছুমান ঘটনা হয়। কিন্তু আচৰিত কথাটো কি জানে? কওকচোন। এওঁৰ সৰু ভায়েকে হয় আইনৰ ওচৰ চাপিল হয় আৰু এওঁৰ সৰু ভায়েকে দিয়া গোচৰ বিচাৰ কৰি আদালতে এওঁৰ স্বামী সৌৰভটো জেলত ভৰালেই, লগতে এওঁৰ দেউতাককো জেলত ভৰালে। হয় ছাৰ। ছাৰ এই ক্ষেত্ৰত দেউতাকক কিয় জেললৈ নিলে? বাৰু তোমালোকে কোৱাচোন, এওঁৰ দেউতাক দোষী নে নিৰ্দোষী? সম্পূৰ্ণ নিৰ্দোষী ছাৰ। কেতিয়াও নহয়। কেনেকৈ? এওঁৰ দেউতাকো সম্পূৰ্ণৰূপে দোষী। শুনা, যৌতুক লোৱাটো যেনেকৈ অপৰাধ, হয়। যৌতুক দিয়াটো তেনেকৈ অপৰাধ। যৌতুক দিয়াৰ কাৰণে? এৰা যৌতুক দিয়াৰ কাৰণে দৰা পক্ষই এওঁৰ দেউতাকক যৌতুক বিচাৰিলে হয় আৰু ছোৱালীজনী শান্তিত থকাৰ সুবিধা লৈ দৰা পক্ষৰ কথা মানি এওঁৰ দেউতাকে দৰা পক্ষক যৌতুক দিলে। হয় কিন্তু এই যে দৰা পক্ষৰ মানুহে যৌতুক বিচাৰিলে আৰু এওঁৰ দেউতাকে দিয়া যৌতুকটো যে তেওঁলোকে ল'লে, সেইকাৰণে তেওঁলোক অপৰাধী। লগতে এওঁৰ দেউতাকে যেনেকৈ যৌতুকটো দিলে, সেইবাবেও এওঁৰ দেউতাক অপৰাধী। সেয়েহে এওঁৰ দেউতাক জেলত। সেয়েহে 1961 চনতেই যৌতুক প্ৰতিৰোধ আইন প্ৰণয়ন কৰা হৈছিল। আৰু শুনা, পৰম্পৰাগতভাৱে আমাৰ সমাজত এই যৌতুক প্ৰথা চলি আছে। কিন্তু আজিৰ এই বিজ্ঞানৰ যুগত, আজিৰ এই পৰিৱৰ্তনৰ যুগত আমি যে এই যৌতুক প্ৰথা চলাই আছোঁ, এইটো আচলতে আইনৰ ওপৰত এটা ডাঙৰ অপৰাধ। গতিকে আমি যৌতুক লোৱাটো আৰু যৌতুক দিয়াটো সম্পূৰ্ণৰূপে ভুল। কি হলো? হয় কি হৈছে তাত? চাওকচোন 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 কি হৈছে চাওক। চাওকচোন ৰ'বচোন ৰ'ব 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 আজি 3 দিন ধৰি মোক যিটো যন্ত্ৰণা দি আছে নহয়। যন্ত্ৰণা মই দিছো নে নিজে ছপাই লৈছা? ছাৰ, আজি 3 দিন হ'ল ভাত খাব পইচা নিদিয়াৰ কাৰণে এনেকুৱা অত্যাচাৰ কৰি আছে। দেখিছে দেখিছে ছাৰ, মুখখন কেনে লাও পাত কচু পাত। সঁচা কথা ক'লে কি লগত কচু পাত খায়? চুপ মানে তই নাথাকো। ৰ'বচোন ৰ'ব। বাট কামৰতে কি চাউল কাঢ়িব আহিছা নহয়? হা? আৰু তোৰ কাজিয়া কৰাৰ ইমানেই ইচ্ছা, তোৰ কাজিয়া কৰাৰ যদি ইমানেই ইচ্ছা, তেতিয়াহ'লে ইয়াত নহয়, ঘৰতো নহয়, আদালতত গৈ কাজিয়া কৰিবি। আৰু শুনক, আপোনাৰ কি হৈছে বা আপোনাৰ কিহৰ কাৰণে কাজিয়া লাগিছে, এইবোৰ মোৰ জানিবলৈ ইচ্ছা নাই। আৰু তোৰ লাজ নালাগে? হা, লাজ নালাগে তোৰ? এনেকৈ মহিলা মানুহ এগৰাকী ৰাস্তাই ঘাটে এচাইৰে কোবাই কোবাই তই যথে মধে ঘূৰাই লৈ ফুৰিছ, লাজ নালাগে তোৰ? হা, এটা ফোন কৰি তোক মই এতিয়াই জেলত ভৰাই থ'ব পাৰোঁ, বুজিছ?
মেলা আহিবা আৰু শুনক আপোনাক যদি ই আৰু কেতিয়াবা এনেকুৱা অত্যাচাৰ কৰে তেতিয়াহ'লে আপুনি আইনৰ ওচৰত চাপিব। সৰু মানুহ এই আইন আদালত কেনেকৈ চম্ভালিব? সেইটো একো ডাঙৰ কথা নহয়, সেইটো একেবাৰে সহজ কথা। খাবলৈ ভাত মুঠি নাই আৰু আইন আদালত ঢুকি পাওঁ। পইচা পাতিৰ একো প্ৰয়োজন নাই। শুনক, আপোনাক ই যদি আৰু কেতিয়াবা এনেকুৱা অত্যাচাৰ কৰে, অকল আপোনাকেই নহয়, আপোনাৰ স্বামী, শহুৰ, দেৱৰ, ননদ বা আপোনাৰ শাহুৱে যদি আপোনাক অত্যাচাৰ কৰে বা যিকোনো ব্যক্তিয়ে যদি আপোনাক অত্যাচাৰ কৰে, তেতিয়াহ'লে আপুনি সুৰক্ষা অধিকাৰীৰ ওচৰ চাপিব। স্যার সুরক্ষা অধিকারী কি? এৰা তোমালোকে ভাল প্ৰশ্নই কৰিছা। হয়। সুৰক্ষা অধিকাৰী মানে হ'ল প্ৰতিখন জিলাতেই চৰকাৰীভাৱে নিযুক্তি দিয়া এগৰাকী মহিলা কৰ্মচাৰী। আৰু সেয়ে 2005 চনতেই চৰকাৰে এই মহিলা সুৰক্ষা আইন প্ৰদান কৰিছিল। হয়নে? হয়, হয়, হয়। ও শুনা ভাই, শুনা হবে গৰুৱা হিংসার কথা অহয়া মহিলা সুৰক্ষাৰ বাবে নাৰী পুৰুষ গুণা হবে করুয়া হিংসার কথা অহয়া মহিলা সুৰক্ষাৰ বাবে নাই কোনো লেখা। আইসকল, বাইসকল আৰু আছে যৌতুক। এৰা এৰা যৌতুক লোৱাটো অপৰাধ। আৰু যৌতুক দিয়াটো অপৰাধ। যৌতুকৰ কাৰণে যদি কোনোবাই বোৱাৰীক অত্যাচাৰ কৰে, তেতিয়াহ'লে 6 মাহৰ পৰা যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। 1961 চনৰ যৌতুক প্ৰতিৰোধ আইন এয়া। অ' বোলো হয়নে? হয়, হয়, হয়। শুনা ভাই শুনা হবে যৌতুকৰ কাহিনী। যৌতুক হ'ল অভিশাপ দিল ভাই জাননী। আইসকল বাইসকল আৰু মোৰে ভনী আইসকল বাইসকল আৰু মোৰে ভনী মহিলা সুৰক্ষা আইন লোৱা জানি শুনি আইসকল বাইসকল আৰু মোৰে ভনী মহিলা সুৰক্ষা আইন লোৱা জানি শুনি 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 আপোনালোক আঁতৰি নাযাব আৰু আমাৰ বহুত অনুষ্ঠান আছে, গতিকে উপভোগ কৰি যায় যেন।